প্ৰথমতে এই বাতৰিটোলৈ মন কৰক ভাৰতৰ এক শীৰ্ষ গাড়ী কোম্পানীয়ে তেওঁলোকৰ এখন অতি জনপ্ৰিয় বাহনৰ নিৰ্মাণ ইতিমধ্যে বন্ধ কৰি পেলাইছে তাৰ কাৰণটো হৈছে কেইবিধমান বিশেষ ধাতুৰ অভাৱ দুৰ্লভ ধাতু বা ৰেয়াৰ আৰ্থ এলিমেণ্টছ হৈছে 17টা এনেকুৱা ধাতু যাৰ অবিহনে আমাৰ আধুনিক মানুহৰ জীৱন যাত্ৰা স্তব্ধ হৈ পৰিব বৰ্তমান সময়ত প্ৰায় প্ৰতিটো হাইটেক ডিভাইচতে ৰেয়াৰ আৰ্থ এলিমেণ্টছবোৰ ব্যৱহাৰ কৰা হয় স্মাৰ্টফোন কম্পিউটাৰ টেলিভিছন ইলেক্ট্ৰিক ভেহিকল উইণ্ড টাৰ্বাইন LED লাইটছ MRI মেচিন মিছাইল টেকনলজি ৰবটিক্স মুঠতে ইহঁতৰ অবিহনে আমাৰ আধুনিক পৃথিৱীখন কল্পনা কৰাটো টান কাম এসময়ত অষ্ট্ৰেলিয়া জাপান আমেৰিকা আদি বহু দেশে ৰেয়াৰ আৰ্থ এলিমেণ্টছ উৎপাদন কৰিছিল কিন্তু লাহে লাহে সকলোৱে এই কামটো বাদ দিলে কাৰণ অন্য ধাতুৰ দৰে অন্য খনিজাত দ্ৰব্যৰ দৰে এই ৰেয়াৰ আৰ্থ এলিমেণ্টছবিলাক একে ঠাইতে বৃহৎ পৰিমাণত নাথাকে গতিকে ইহঁতৰ উৎপাদন প্ৰক্ৰিয়াটো অত্যন্ত জটিল আৰু ব্যয়বহুল লগতে ৰেয়াৰ আৰ্থ এলিমেণ্টছৰ খনন প্ৰক্ৰিয়াত পৰিৱেশ বিশেষকৈ মাটি আৰু পানী যথেষ্ট প্ৰদূষিত হয় কিন্তু আমেৰিকা জাপানে বাদ দিলেও অন্য এখন দেশে কিন্তু এই কামটো অব্যাহত ৰাখিলে সেই দেশখন হৈছে চাইনা চীন বৰ্তমান সময়ত চীনে পৃথিৱীৰ সৰ্বমুঠ ৰেয়াৰ আৰ্থ এলিমেণ্টছৰ 80% অকলেই উৎপাদন কৰে ক'বলৈ গ'লে এই দুৰ্লভ ধাতুৰ সমগ্ৰ বজাৰখন চীনৰ হাতৰ মুঠিত আৰু ইয়াকে লৈ সৃষ্টি হৈছে এটা সমস্যাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে তেওঁৰ দ্বিতীয়টো কাৰ্যকালৰ আৰম্ভণিৰে পৰা চীনৰ বিৰুদ্ধে এক বাণিজ্য যুদ্ধৰ আৰম্ভ কৰি দিলে তেওঁ জনে মনে চীনা বস্তুৰ ওপৰত ইমানেই কৰাৰোপ কৰিলে যে আমেৰিকাৰ বজাৰত চীনা বস্তুৰ প্ৰচলন বহুখিনি কমি গ'ল আৰু ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ গৈ চীনে আমেৰিকাকে ধৰি অন্য দেশলৈ ৰেয়াৰ আৰ্থ এলিমেণ্টছৰ ৰপ্তানি বহু পৰিমাণে কম কৰি দিছে এই সংকট আৰু অধিক গভীৰ হৈ পৰিব যদিহে চীনে ইহঁতৰ ৰপ্তানি সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে আৰু তেনেকুৱা হোৱাৰ সম্ভাৱনা একেবাৰে নোহোৱা নহয় চীনক বাদ দিলে ৰেয়াৰ আৰ্থ এলিমেণ্টছৰ এক বৃহৎ ভাণ্ডাৰ আছে ইউক্ৰেইনত ইতিমধ্যে ইয়াকে লৈ ইউক্ৰেইন আৰু আমেৰিকাৰ মাজত এখন চুক্তিও স্বাক্ষৰিত হৈছে কিন্তু ইউক্ৰেইনৰ এতিয়ালৈকে খনন কাৰ্য আৰম্ভ কৰিব পৰা হোৱা নাই কাৰণ ইউক্ৰেইনত যুদ্ধ চলি আছে আপোনালোকে যদিহে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি ভালদৰে মন কৰে তেনেহ'লে গম পাব বৰ্তমান সময়ত ডনাল্ড ট্ৰাম্পে যৎপৰোনাস্তি চেষ্টা কৰি আছে যাতে ইউক্ৰেইনৰ যুদ্ধ যিমান পাৰে সোনকালে শেষ কৰিব পাৰি আৰু ইয়াৰ এটা প্ৰধান কাৰণ হৈছে ৰেয়াৰ আৰ্থ এলিমেণ্টছ এতিয়া চাওঁ হওক সেই বিশেষ গাড়ী কোম্পানীটো আৰু তেওঁলোকে বন্ধ কৰি দিয়া সেই বিশেষ গাড়ীখন কি গাড়ী কোম্পানীটো হৈছে মাৰুতি চুজুকি আৰু গাড়ীখন হৈছে আমাৰ অতি চিনাকি চুইফ্ট গতিকে সমস্যাটো যথেষ্ট ডাঙৰেই নহয় জানো